নমস্কাৰ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি উৰুকা আজি বিশেষ এটা মানে ভোগৰ বিহু বুলিয়ে ক'ব পাৰি আমাৰ এইটো ভোগালী বিহু ভোগৰ বিহু গতিকে আজিৰ দিনটোত আমাৰ ঘৰত কেনেকুৱা পৰিৱেশ কি বনোৱা হয় কি নহয় সেইখিনি গোটেইখিনি দেখুৱাম গতিকে সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব শেষলৈকে আৰু পিছত জনাবলৈ নাপাহৰিব ভিডিঅ'টি চাই কেনেকুৱা পালে আৰু মোৰ চেনেলৰ ভিডিঅ' যদি আপুনি প্ৰথম চাইছে তেন্তে চেনেলটি লাইক কমেণ্ট আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু এয়া পিঠা চুঙাৰ কাৰণে এয়া চাউল তিয়াই থোৱা হৈছে বনি চাউল ইয়াতো তিয়াই থোৱা হৈছে আৰু ইয়াতো মায়ে বনাব অৱশ্যে সন্ধিয়ালৈকে আমাৰ ছোৱালীকেইজনীয়ে দিনৰ ভাগতে মানে ভেলা ঘৰত খানা খাব ৰাতি নাখায় ৰাতিটো সকলোৰে ঘৰে ঘৰে আয়োজন থাকেই ন সেইকাৰণে দিনৰ ভাগতে মানে ইহঁতে খায় প্ৰত্যেক বছৰে খায় এইবাৰ বুলিয়েই নহয় ভাল হ'ব না আৰু মাজে মাজে আকৌ এবাৰ ইহঁতৰ ওচৰলৈও আহিছোঁ আৰু মই মানে ছোৱালীক চাবলৈ আহিছোঁ তাই যিমান ঠাণ্ডা হ'লেও ক'ব নোৱাৰে মানে মোজা চোজা চুৱেটাৰ খুলি বহি থাকে 3বাৰমান আহি পিন্ধাই দিলোঁ সেইকাৰণে মানে মাজে মাজে চাই গৈছে আৰু পেহীয়েকহঁতৰ কথাটো তাই একেবাৰে নুশুনে আৰু এইবাৰ অৱশ্যে দুপৰীয়া আমিও খালোঁ সিহঁতৰ লগতে আমি মানে আমাৰ জাজনী মই খুৰীমা আমি 3জনীহে আৰু এইবাৰ সিহঁতৰ লগতেই জইন কৰিছোঁ মানে ঘৰত খালে আমিহে খাম মা মই অকলে এনেকৈ গতিকে অকলে আৰু আমি 2জনী মানুহ ভাত বনোৱাতকৈ সেইকাৰণে তাহাঁতৰ লগতে খালোঁ একেলগতে আৰু এইপিনে দালি ভাত সকলোবোৰ ৰেডি হৈ গৈছে বিশেষ আইটেম একো নাই কৰা ৰাতিলৈ যিহেতু আছে সেইকাৰণে চিম্পুল দাইল ভাত মাংস চাটনি এনেকৈ ব্যৱস্থা কৰিছে আৰু এইপিনে এইবাৰ লাইনৰ তাৰৰ ব্যৱস্থা কৰি আছে ৰাতি যিহেতু ল'ৰা মাৰখিনি থাকিব ভেলাঘৰত গতিকে সিহঁতকতো পোহৰৰ ব্যৱস্থা লাগিব আৰু এইপিনে মই আদা নহৰু কাটি আছোঁ কাৰণ আবেলি হোৱাৰ লগে লগে ৰন্ধা বঢ়া কাম কৰিবই লাগিব সেইকাৰণে সেইখিনি কাম আগতীয়াকৈ কৰি লৈছোঁ আৰু এইপিনে আমাৰ পিঠা চুঙা বনাবলৈ এইফালে এখন চাংখন পাতিছে আৰু এইপিনে মা অকণমান আগতীয়াকৈ মানে সন্ধিয়া নহওঁতে আৰু এইখিনি কাম কৰি থৈ দিছে যাতে অকণমানো অসুবিধা নহয় কাৰণ সন্ধিয়া হ'লে দিগদাৰো হয় ঠাণ্ডাত আৰু এয়া আমাৰ উৰুকাৰ কাৰণে মাছ আনিছে লগতে মাংসও আছে পঠা মাংস তাৰপিছতে লোকেল মুৰ্গীও আনিছিলে আৰু এইপিনে মই বনোৱা হৈছে অলৰেডি মাটি দাইল বনাইছিলোঁ তো সেইখিনি হৈ গৈছে আৰু এয়া অলপকৈ আৰম্ভ কৰিছোঁ আৰু যিহেতু বনাইছোঁ মই অকলে গোটেইখিনি সেইকাৰণে অকণমান আগতীয়াকৈ গোটেইখিনি অলপ চলপকৈ বনাই আছোঁ আৰু
ইউটিউবৰ ভিডিঅ' বনাই আছে ইয়াৰ লিখে কি কৈছে মমিনা এটো কোন বাহিৰত দাঁড়াবে আছে ইকিবা আগে ঘৰ ঠাণ্ডা লাগে মই কেনে বহাইলে 10 সেকেন্ডৰ কৰি দিছিব কি এইবাৰ দিনা খান ও লাস্ট কি কৈছে ইয়াতে বাকিৰে গদিলে দিছে গিছি কি আনা খাই না আৰু এইপিনে আমাৰ ভেলা ঘৰ প্ৰগ্ৰেম চলিছে ডান্সৰ প্ৰগ্ৰেম এয়া আমাৰ খুৰাৰ ছোৱালী খুৰাৰ ল'ৰা সকলোখিনি আছে লগতে ডান্সৰ মাজতে বক্সি চিনি পায় সকলোৱে আবাহন থিয়েটাৰত আছে বৰ্তমান আৰু সিহঁতৰ উৰুকা মানে সেইদিনাখন প্ৰগ্ৰেম বন্ধ আছিলে তো প্ৰগ্ৰেম বন্ধ থকাৰ কাৰণে আৰু থিয়েটাৰত আমাৰ খুৰা ল'ৰা এজন আছে নৱদত্ত তাৰ লগতে মানে প্ৰগ্ৰেম যেহেতু নাই সেইকাৰণে সিহঁতৰ ঘৰলৈকে আহিছিলে উৰুকাৰ দিনাখন আৰু সিয়ে লৈ আহিছে আমাৰ ঘৰলৈকো ভেলা ঘৰলৈকেও লৈ আহিলে যেহেতু আমি সকলো ইয়াতে আছোঁ সেইকাৰণে ভাল লাগিল সেইখিনি সময় লগ পালোঁ এঘণ্টামান সময় আছে তো ভাল লাগিল সেইখিনি সকলোৰে লগতে বাৰু এপাক নাচিলেও লগতে বাটা ভিডিও কৰি আছিল কিবা যে কৰিছে এটা মাঘৰ বিহুৰ খৰকে ভিডিওতে যে কৰিছে মনত আছে না কৈ দিছে এটা মোৰ আছে নাই মোক ভিডিও কৰি দিয়া ওটা অল একদম ইয়া না খায় এই কই দিলে মেসাইডি চলে দি মেসাইডি দি মৌসুমি এই জিল কইছি না খাইছে না মারবি তুই আমার জিল কইছি না তাকু না খাই মরা সয় মু আৰু এয়া বিহুৰ দিনাখন ভণ্টি দুজনী আহিছিলে মোৰ ভণ্টিহঁত কিন্তু যোৱাৰ সময়ত গোটেইকেইজনী লগ হৈছে যেতিয়া সিহঁতে এটা ৰিলছ নবনোৱাকনো কেনেকৈ যাব নহয় জানো গতিকে সিহঁতৰ সেই সময়খিনি ধৰি ৰাখিলোঁ এনেকৈ নাজামে ওচৰত মই যামতো আৰু আজিৰ ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ আকৌ লগ পাম মই নতুন ভিডিঅ'ৰ সৈতে আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব মজা মলা বেছি ৰখি দিলো নেকি মজা